যোৱা ইংৰাজী 20 ছেপ্টেম্বৰ সোমবাৰে দৰং জিলাৰ লঠাপাৰা সত্ৰ পুনৰ নিৰ্মাণৰ বাবে এখনি আলোচনা চক্ৰ সত্ৰ প্ৰাংগণত অনুষ্ঠিত হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি নাম ধৰ্ম শীৰ্ষক মুখপত্ৰ এখন প্ৰকাশ কৰে। নাম ধৰ্ম মুখপত্ৰ উন্মোচন কৰে অসম সত্ৰ মহাসভাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক যুগল কুমাৰ মহন্তই। অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে চিপাঝাৰ সমষ্টিৰ বিধায়ক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ পৰমানন্দ ৰাজবংশীদেৱ। ডক্টৰ ৰাজবংশীয়ে ভাষণত আলোচনা চক্ৰৰ বিষয়বস্তু সত্ৰীয় সংস্কৃতি আৰু আচাৰ নীতিৰ বিষয়ে আলোকপাত কৰে আৰু সত্ৰখনৰ আন্তঃগাঁথনি উন্নয়ন সম্পৰ্কে ব্যৱস্থা ল'ম বুলি কয়। সাংস্কৃতিক মহাসভাৰ সভাপতি পবিত্ৰ কুমাৰ শৰ্মাদেৱে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি সত্ৰৰ ৰীতি নীতি পৰম্পৰাৰ বিষয়ে বক্তব্য ৰাখে। সভাত আমন্ত্ৰিত অতিথি ক্ৰমে অৰুণ বৰুৱা, হেমন্ত চহৰীয়া, কুলেন কলিতা আৰু ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আলোচনা চক্ৰখন উদ্বোধন কৰে সাংস্কৃতিক কৰ্মী মতিৰাম বৰাদেৱে। সত্ৰৰ সভাপতি বীৰেন কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আঁত ধৰে সম্পাদক বিহুৰাম কলিতাই। সভাত প্ৰায় 30 শতাধিক লোক উপস্থিত থাকে। এটা বিষয় ধৰি দিয়া হৈছিলে সত্ৰীয়া সংস্কৃতি আৰু তাৰ আচাৰ নীতি। এই সভাখনৰ সঞ্চালন কৰে শ্ৰী বীৰেন কলিতা। তাৰ পিছে পিছে সভা উদ্বোধন কৰে মাননীয় শ্ৰী মতিৰাম বৰাদেৱে। তেখেত এগৰাকী অসম চৰকাৰৰ অৰ্থ সাহায্য পোৱা শিল্পী। তাৰ পিছে পিছে লঠাপাৰা সত্ৰই যুগুত কৰা নাম ধৰ্ম এই মুখপত্ৰখনি উন্মোচন কৰে আমাৰ মাননীয় শ্ৰী যুগল কুমাৰ মহন্তদেৱে। তেখেত কাৰ্যনিৰ্বাহক সদস্য সত্ৰ মহাসভা অসম। ইয়াৰ উপৰিও তেখেত এগৰাকী মেধা শিক্ষক আৰু জনপ্ৰিয় সমাজকৰ্মী। সভাৰ অতিথিসকল যথাক্ৰমে আমি আমন্ত্ৰিত অতিথি দণ্ডধৰ শৰ্মা মঙলদৈ সমাজকৰ্মী, অৰুণ বৰুৱা মঙলদৈ সমাজকৰ্মী, দীপক দাস তেখেত অনুপস্থিত থাকিল, হয়তো অনিবাৰ্য কাৰণত আহিব নোৱাৰিলে। কুলেন্দ্ৰ কলিতা এগৰাকী কীৰ্তি শিক্ষক, নগাঁও জনতা হাইস্কুল। হেমন্ত চহৰীয়া বিশিষ্ট ব্যৱসায়ী নামখলা। ধীৰেন ডেকা তেখেতেও কামৰ অজুহাতত হয়তো উপস্থিত থাকিব নোৱাৰিলে। তাৰপিছত মহেন্দ্ৰ শৰ্মাও উপস্থিত থাকিব নোৱাৰিলে। শেষত আমাৰ এই সভাত উপস্থিত হৈছে মাননীয় পবিত্ৰ কুমাৰ শৰ্মা সাংস্কৃতিক মহাসভাৰ সভাপতি আৰু নিৰ্দিষ্ট বক্তা আমাৰ জনপ্ৰিয় বিধায়ক চিপাঝাৰ বিধানসভা সমষ্টিৰ ডক্টৰ পৰমানন্দ ৰাজবংশী। তেখেতে কি ব্যক্ত কৰিলে আপোনালোকক? তেখেতে সত্ৰীয়া সংস্কৃতি আৰু আচাৰ নীতিৰ ক্ষেত্ৰত মানুহখিনিক এটা সৌহাৰ্দ্যপূৰ্ণ ভাষণ আগবঢ়ালে আৰু আমাৰ অৰ্ধ নিৰ্মিত যি সত্ৰ, এই সত্ৰটোৰ বাবে মণিকূটটো তেওঁৰ দিনতেই সম্পূৰ্ণ কৰিম বুলি আশ্বাস দিলে আৰু ৰাইজে এই ক্ষেত্ৰত তেখেতক এটা আশীৰ্বাদ দিলে। কাৰণ আমাৰ জনকল্যাণ সমবায়ৰ যিমানখিনি মহিলা আছে এতিয়ালৈ নিউজ অসম ইণ্ডিয়া।